আমাক আহিলে তো আপোনালোকে ভাবিছে চাগে ই কি এনেকৈ মানে চিন্তা কৰিছে বহুত চিন্তা কৰাৰ বিষয় হৈছে মানে কালি হ'ল মোৰ পৰীক্ষা মেথছৰ পৰীক্ষা থাকোঁ আৰু মোৰ এতিয়ালৈকে এটা কথা মনত নাই এটা মেথছো কৰিব নোৱাৰোঁ মানে কি ক'ব যোগ বিয়োগ মানে গোটেই পাহৰি গৈছোঁ মই তাকে চিন্তা কৰি মানে মোৰ মাথাটো মানে হেং মাৰিব ধৰিছে মানে মাথাটো হেঙেই মাৰে নেকি এই পৰীক্ষাৰ টাইমত মানে এতিয়া হেং মাৰৰ অৱস্থা হৈ আছে মাথাটো মোৰ এটা কাম কৰোঁ মোৰ লগৰ মক্কেলকেইটা ফোন কৰি সোধোঁ সিহঁতে কি কৰি আছে চাওঁ সিহঁতে কি খানা উল্টি আছে চাওঁ সোধোঁ সিহঁতে কিজানি কিবা অলপ পঢ়িছে সিহঁতৰ কাত পঢ়িলে মই অলপ লিখিব পাৰিম না মোৰতো একো হোৱাই নাই ঘটিডাল আকৌ ঘটিডাল বুলি কওঁতে মোৰ এটা কথা মন পৰিছে মোৰ লগৰ ঘটিৰাম গিল মন পৰিছে তো ঘটিৰামকে ফোন কৰক ৰ'ব ক'ত গ'লে নম্বৰটো ভাই মাথাটো হেং মাৰছি না মানে ক'ত কি আছে আকৌ মানে পাত্তাই পোৱা নাই কি আছিলে A few moments later, 2,000 years later, one eternity later. Thore keyboard satu kan. Hello? Aku merana masih baik time. Halo? Aku merana masih baik time. भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ Moran no, atu belikan nai. Ati borepo jito gol gile akan asya. Tu bahasa mare koba lagu neki. Nonsense stupid. Stupid fellow salah rati po gitu sih lagi. Lah gol gile akan malu sih bahasa porikhe jesi gomba na to. Bahasa mare komro aja. Oh, let teka. Aku apna kak lagi. माँ मुझे कुछ दिखाई नहीं কওকচোন আপোনাক কাক লাগে হয় মই ঘটিয়ে কৈ আছো কওকচোন আপুনি কোন ঘটিয়ে ইগলে উল্টো চিৰা বকি নাথাকিলে মোৰ হয় জানে মাথা কাম কৰা নাই ইগলে উল্টো চিৰা বকি নাথাকিলে কিন্তু মাথায় হাং মাৰি দিব পাছত তোকো একদম যাই কিনে উল্টো চিৰা মাত দিম কিন্তু উল্টো চিৰা বকি নাথাকিবি এতিয়া শুন আমাৰ কালি বাৰে পৰীক্ষা গম পা নাই মেথছৰ যে পৰীক্ষা আছে কালি গম পা না তোলো তই কিবা পইচা নাই তোকনো দিলে বলে কি হ'ব তই এতিয়া তই মানে বৰিব মাল লৈছে আৰু তই বলি কি হ'ব যেন গম পাইছো দে তই কিমান পানীৰ মাছ মানে তই কিমান পইচা গম পাইছো কালি উল্টিবি দে মজাকে একদম মইতো উল্টাম নাই তই আৰু একদম দুগুণ উল্টিবি হৰকান্ত ভাই বিয়া নাপি ভাই দে তেৰি কাম মই মানে অলপ মানে কি কবি অলপ মানে সেই টাইমত আছিলো অলপ মানে সেইবোৰত আছিলো মই বেয়া চেয়া নাপি দে ভাই এই মানে চিনি পোৱাত মানে মোৰ অসুবিধা হৈছিল অলপ মানে চকুত পাৱাৰ কমি গৈছে ভাই মোৰ অলপ পঢ়া মানে অলপ মানে কমি গৈছে না সেইকাৰণে মানে চকুৰ পাতটো অলপ কমি গৈছে নম্বৰটো অলপ সেই চাব লাগিব দে ভাই আকৌ কি মন পৰিলি ইমান মানে বহুত দিনৰ পৰা দেখোন ফোন চোন কৰা নাই বোলো কি হ'ল মন পৰি গ'ল নতুন চিম নেকি এখন সেইকাৰণে নম্বৰটো সেই হৈছে মানে নতুন কৰি আছিল দেখোন মোৰ নম্বৰটো ছেভ হৈছে তোৰ কিন্তু কেতিয়াবা দেখা নাই ইয়াতে আকৌ ইমান মানে পিছত কিয় মন পৰিল দেখো চিনি পাইছে এইবাৰ দে ভালে আছিলে তই চিনি পাইছা মোক মনটো ভাল লাগছে আৰু ভাই তোৰ খবৰ সবার কেনে এই ভাই একদম পুরা বিন্দাসে ভাই পুরা একদম সিঙ্গল লাইফ নো ইনপুট নো আউটপুট অনলি বিস্কুট একদম মজা ভাই একদম ভাই তই ফোনটো মারলি মানে মোর এটা কথা দিন মন পড়ি যায় ভাই তো কও না কথাটো তই বেয়া ভাবি নাকি কথাটো কলি কিয়ে ভাই মই যে পাইছো তোর মন আছে ইমান কথা একটি কথা যে কৈছো কি ভাই কি কথা তোর ইমান মন আছে মই শুনো অলপ দেখো এর পিছে কথাটো হল কি জানা না মানে আমি যে ক্লাস 6 পঢ়ি থাকোতে বাতি তই মই আমি যে একেলগে বহি আছিলো বেঞ্চাখনত আমি যে বেঞ্চাখনত যে বহি আছিলো সেই বেঞ্চাখনতে তই যিন মনে যিন ঠোসকে মাত দিছিলি মত আছে না তোর এই 2 নম্বরতে যে কর দিছিলি হ্যাঁ ভাই এই পেনের পারা যে একদম পুরো হালে তো বইছিল মন আছে না কেন পচা ভাষ চলছিল বাপরে আমার গোটেই ক্লাছটো একদম হাল্লা লাগি গেছে গম পাইছে না আৰু তই কিবা কৰি মনে সেনেকে কিবা কৰি চুপি পৰা চাই দি পেলাই যি ঘৰত যি ঘূৰি আছিল আৰু পেনো যি তলেদি যি বহিছিল হাল্লে বেগবি তোৰ মন আছে না ভাই কেন
হ'ব দে ননচেন্স গিলা কি বকি আছা তই দেই লাজ বহুত পেলাই বিয়ে তই দেই হ'ব দে গিলা আগৰ কথা কথা বেছি গিলা খান এতিয়া আৰু গিলা বকি নাথাকিবি কি কব এইগিলা খানি মান সন্মান খেদাবি বিয়ে তই দে হ'ব দে যা পঢ় মই পঢ়ো অলপ মানে এইটো কথা ভাবি মানে এতিয়া মানে মস্ত হাঁহি উঠে ভাই কি কবি মানে এতিয়া মই মানে কথাটো পাৰবিয়ে পাৰা নাই তই পাইছে চাগে হয় না नहीं তো কালি যে মেথছৰ এক্সাম আছে তই গম পা নাই কুকুৰা ৰবা কি কথা কয় তই আচলতে মহা কপি আহিছে ভাই আচলতে কৈছা তই ক'ব দে বাপা তোৰ মানে নকবি বোলে তোৰ কি দাদা নকব এই বৰিব যে খাই লৈছে গলো গেলি আহে হা তোৰ নকবি বোলে কিবা বেলেগ হ'ব ক'ব দে আৰু মই ভাল পাওঁ তই কপি মৰতে ভয় লাগিছে বোলে এতিয়া তাৰ শুনোৱাৰ পিছত তই আগৰবাৰ কি কৰিছিল ৰুটিন দিবা কিমান দিন হ'ল 1 মাহ হৈ গেল ৰুটিন দিবা এতিয়া যি গম পাবলৈ তই কপি পাৰিছা কবি নকৰ ভাই মই ফেল যা তেতিয়া মই কাকো গমেই নাপাওঁ ভাই মই পাহৰি গৈছো এইগিলাখান কথা এতিয়া মই আজি ঘৰত যাই পেলাই আমাৰ নকল চকলে লিখিব লাগিব ভাই ভাই মই পাহৰিছো যা বা আকৌ এটা মনত নাই মোৰ তোৰ মনত আছে নেকি কিবা তোৰো নাই হৈছে যা মই ঘৰত যাই পেলাই নকালকে সামান লিখৰ এতিয়া আৰু এটা কথা কয় তই বাতিক ফোন কৰিছা নাই এই বাতিৰাম যি আছে আমাৰ লগত যাক লাগে কৈছিল ফোন কৰা না তাক এই তো মই ফোন কৰোঁ তাক তই ফোনটো নাকাটিবি দে মই কনফাৰেন্স কৰোঁ তই কনফাৰেন্স থাক কিন্তু মানে আমি 3টা কথা তোমাক লাগে লাগি আছে কোনোবা ফোন কৰিছেচোন তোমাৰ ছোৱালী হ'ব চাগে পুৰা একদম ছোৱালী লগতে থাকে না তোমাৰ ছোৱালী হ'ব ৰ'বা আননোন নম্বৰ ছোৱালী হ'ব अभी मजा आएगा ना भिड़ो हेलो शांतु कोआ মইনা মইনা স্টুপিড ফেলো তুই এতিয়া গিলা সব যাবাই না স্বভাৱটো এতিয়া নাবি জগত আছে তই স্টুপিড তোলা মানে কোনো মানে ফোন করবে না ডাক্তার মানে আগে স্টার্ট হয়ে যায় হ্যাঁ स्टूपिड फेलो और अभी तो रुको क्लाइमैक्स अभी बाकी है আরে ভাই মোর মুখ মোর মোবাইল মোর কথা মই যি কও তো মোর ইচ্ছা তুই তো কবার কোন তো কোন তই তোর লাজ নাই শরম নাই হ্যাঁ তোর মানে কৈছো না তো মানে তোর লাজ নাই অলপ হ্যাঁ স্টুপিড ননসেন্স আ সাপলি তোদের কি সাপলি কথা এগুলো বকি আছে হ্যাঁ ননসেন্স কথা এগুলো বুক করেছি ইয়াতে পরীক্ষা আছে যে গম পা না কালিবার আছে পরীক্ষা এই পরহি কালিবার আছে পরীক্ষা গম পা না এই মেথছ যে পরীক্ষা আছে কালি এগুলো কি সাপরি কথা বা বকি আছে ননসেন্স স্টুপিড ফেলো ये बड़ी अच्छी बात कही आप তো ভাইয়া দেখ তিলকা মতো ধরবে পারে না তুই সে কি ফোন করলি ভাইয়া বুঝি নুরুত ভাই বেসে নাপি দে ভাই মোর মানে অলপ ভুল হয়ে গেল পিছে খবর তো কে ফোন করলি এতিয়া কালি পরীক্ষা আছে কিবা পড়া যদি পড় এতিয়া ঘৰত যাই কিনে গম পাইছে স্টুপিড কথা বকি নাথাকিবি চাপৰিত ধৰে মই অলপ পঢ়ো তহঁত অলপ পঢ় আৰু যি হ'ব হ'ব আৰু যাই কিনে গম পাইছে এই পাছ কৰা মাৰ্কটো পালি হ'ব আমাক লেটা চেটাৰ নালাগে গম পাইছে স্টুপিড খেলবিলাক কি চাপৰিত ধৰে বকি আসছে কৰ পৰীক্ষা ফেল যা ভাইয়া তই আই লাইক ইট ফেল মই ফেল যা ভাই তহঁতে যি কৰা কৰবি দে ফেল যা মই পৰীক্ষা বোলে এই গতিয়ে এই বাতি গিলাখানি কি বকতে আহিছে দেখছে না আমি মানে ইয়াৰ কথাগিলা শুনি থাকিলে আমি যিখিনি পঢ়িছিলো সেইগিলাও পাৰিম গম পাইছে যিখিনি অলপ অলপ হ'লেও যি মনত আছে ক খ সেইখিনিও পাৰি যাম ইয়াৰ কথাগিলা শুনি থাকিলে গম পাইছে না এই মই তহঁততে যা আছো দে কিতাপখন লৈ পেলাই দুয়োকালৈকে পঢ়িম গম পাইছে না কথাটো নলি দুই খেলি যাবা নকলো লিখিম নলি যাব মই যা আছো তহঁততে দে দে তো ৰাইজসকল আমি অলপ মানে ফোন কথা পাতিলো অলপ মানে যাই কিনে ঘৰত পঢ়িব লাগে অলপ ভাল কৰি
তো আপোনালোকে অলপ বেলেগ এটা ভিডিঅ' চাওক, এইটো ভিডিঅ' বহুত চালাক। তো এতিয়া আমি পঢ়িব লাগে, কালি পৰীক্ষা মানে মেথছৰ পৰীক্ষা। ইয়াতে অকল গোল্লাটো হাতীৰ ফাং গোল্লাটো গম পাইছি নাই, আকৌ পঢ়া চঢ়া নাই, মানে যুগ বিগ নেতা এইটো চব পাইছো। তেতিয়া চাই কিনে অলপ চাব লাগে, এইগিলাখান চাই কিনে মানে কালি পৰীক্ষাটো দিব লাগে। আৰু পৰীক্ষাটোৰ ৰিজাল্টটো আপোনাক নেক্সট ভিডিঅ'ত কম দেখতে। বাই 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 বাই। আৰু আমি নেক্সট ভিডিঅ' চাগে, এইটো ভিডিঅ' বহুত চালাক। বাই বাই, টাটা, টেক কেয়াৰ, গুড বাই। Every now and again, I dream